কাউন্টিং to almost have hol just declaration of baki ase aru jitu কাউন্টিং যেটো দেখা গৈছে UPPL দলে 50,000তকৈ বেছি আমাতকৈ ভোট পাব এটো দেখা গৈছে তো ৰাইজে মেন্ডেট হিচাপে UPPLক ভোট দিছে এটো মই ক্যান্ডিডেট হিচাপে BPF ক্যান্ডিডেট হিচাপে মই গ্রহণ কৰিলো যদিও বা কষ্ট পাইছো তথাপি মই গ্রহণ কৰি লৈছো আৰু লাখ লাখ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী আমাৰ BPF শুভাকাংক্ষী BTC বাকিয়ে যেনেকৈ ভোট দি পেলাই মোক সঁহাৰি জনালে UPPLৰ নিচিনা যত বহুতো দল তেখেতসকলৰ লগত আছে আৰু সৰকাৰত আছে তেখেতসকলে আৰু তেখেতসকলৰ লগত one of the strongest political party BJP লগত আছে AGP লগত আছে JSP আছিলে গতিকে তেনেকুৱা ষ্ট্ৰং এটা দলৰ লগত মিত্ৰ দলৰ লগত BPF দলে অকলশৰীয়াকৈ যেনেকৈ টক্কৰ দিব পাৰিছে সেইটো যদি চাই তেতিয়া হলে BTC বাকিৰ যেটো আসল যেটো মনোভাৱ আমি হেতু দেখিবলৈ পাওঁ আৰু হেতু আমাৰ যদিও বা ভোটত আমি হাৰিম আমাৰ BTC বাকি যেটো মেন্টালিটি এটো হাৰা বুলি ক'ব নোৱাৰে আমি ইন আদাৰ সেন্স আমি জিকি আছো কাৰণ BPF দলে সৰকাৰত নাই আৰু অকলে কোনো দলৰ সাপোর্ট নলোৱাকৈ আমি ইমানখিনি ভোট পাবলৈ সক্ষম হৈছো ইয়াৰ কাৰণে মই সকলো BTC বাকি আৰু স্পেশালি এক নং কোকৰাঝাৰ লোকসভা সমষ্টি বাকি বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী জাতি গোষ্ঠী আৰু ভাষা বাকি মই BPF দলে বলে ভোট দিয়াৰ কাৰণে মই ধন্যবাদ দিছো আৰু লগতে আমাৰ UPPLৰ ক্যান্ডিডেট জয়ন্ত বসুমতাৰী তেখেতৰ জিকাটো নিশ্চিত হৈছে গতিকে মোৰ পালৰ পৰা মই আন্তৰিক অভিনন্দন দিছো শুভেচ্ছা দিছো কংগ্ৰেচুলেশ্যন দিছো আৰু মই আশা কৰিছো BTC বাকিৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা এইবোৰ সৰু ডাঙৰ সমস্যাবোৰটো লৈ পেলাই তেখেতে পাৰ্লিয়ামেণ্টত ভালকৈ দেশৰ নেতাসকললৈ বুজাই দিব পাৰিব সংসদত তেখেতে দাঙি ধৰিব আমাৰ সমস্যাৰ ওপৰত বহুতো সমস্যা আছে আমাৰ BTC এইবোৰ সমস্যাৰ সমাধান বিচাৰি তেখেতে কাম কৰিব এটো কি মই আশা কৰিছো